সকামৰ পিছে ফাৰ্ষ্ট পাৰ্টটো মই আপলোড কৰিলোঁ, সেইটো চাই ল'ব। আৰু এইটো হৈছে ছেকেণ্ড পাৰ্ট। এইফালে মাহঁতে নেমু কাটি আছে, এয়া আকৌ বৌয়ে প্ৰসাদ বিতাই আছে। সকলোৱে মুঠতে নিজৰ নিজৰ কাম কৰি আছে। এইফালে আকৌ এয়া মাছ বিতাই আছে, দেখিছে নহয়। ভোজটো পিছে বহুত ধুনীয়া হৈছিলে খাবলৈ, খাই পিছে বহুত ধুনীয়া লাগিলে। এইফালে আকৌ এয়া আলহী বহি আছে, এইফালে এইটো ৰুমতে খাবলৈ দিলেই। এইফালে আকৌ এয়া ভকতো বহিছে। বাহিৰত যিহেতু বৰ্তাহঁতৰ কাম লগাই আছে, গ্ৰেজ বনাই আছে আৰু গোঁসাই ঘৰ এটা বনাই আছে, সেইবাবেহে পেণ্ডেল নিদিলে, ভিতৰতে পাতিছে। সকলোতে খাবলৈ দিছে। গোপিনী এটা ৰুমত বহিছে আৰু ৰাইজ এটা ৰুমত বহিছে। আমি আকৌ এয়া অকণমান ভিতৰতে বেট বল খেলি ল'লোঁ। তাৰপিছত আমি এয়া ডাইনিঙত বহি ভাতটো খালোঁ আৰু ঘৰলৈ আহিলোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে অসমৰ জীয়ৰী গাঁৱলীয়া ছোৱালীৰ ইউটিউব চেনেল। আৰু ভিডিঅ'টো লাইক কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে চাবলৈ পাব। ভতিজাটোৱে আকৌ এয়া বুটাম খুলি থাকিলে বেয়া পায়, সেইকাৰণে ধুনীয়াকৈ মাৰি দিছে। একদম ডিচিপ্লিন হৈ থাকিব লাগিব। তেনেহ'লে আজিলৈ আহোঁ, ৰং বই বই।